Hello guys, welcome back to my YouTube channel YouTube Creation. যেহেতু আজি মেৰি ক্ৰিছমাছ হয় তো সেইকাৰণে সকলোকে মই মেৰি ক্ৰিছমাছৰ বহু শুভকামনা যাচিলোঁ। এতিয়া মই আছোঁ চেণ্ট্ৰেল মলত আছোঁ। তো চেণ্ট্ৰেল মলে কেনেকৈ মেৰি ক্ৰিছমাছ উদযাপন কৰিছে অলপমান চাওঁ আহক। গাইজ ইয়াত অলপ সময়ৰ পাছত নাইট ফাংচন হ'ব। তো নাইট ফাংচনৰ বাবে মানুহ চান নাই আপোনালোকে পূৰা মানে ভিৰ খাইছে। তো পূৰা মানুহ পূৰা তো নাইট ফাংচনৰ পিছত আপোনালোকক দেখুৱাম বাৰু। তো চাই থাকিব মোৰ লগত ভিডিঅ'টি। এতিয়া মলৰ ভিতৰত অলপমান সোমাই যাম। তো মলৰ ভিতৰত কেনেকৈ মেৰি ক্ৰিছমাছ পাতিছে, কেনেকৈ সজাই পৰাইছে অলপমান চাওঁ আহক। যেনেকৈ ৰৈ আছিলে মইতো মানে মূৰ দিবলৈ আহিছিলোঁ। তো অলপমান আচলতে ক'ব পাৰোঁ যে এইটো এটা মূৰ্তি নহয়, মানে মানুহে। লগতে আপোনালোকক আৰু এটা বস্তু মই দেখুৱাম মই। এইটো চাওঁ আপোনালোকে, এইটো মানে বিয়েৰৰ পৰা মানে মেৰি ক্ৰিছমাছ মানে সজাইছে। নৰ্মেলি মুঠতে বিয়েৰ হয়, বিয়েৰৰ মানে বটলৰ পৰা বনাইছে ধুনীয়াকৈ।
গাইজ আজি যিহেতু মানে বহু মাহৰ অন্তত আজি ফিল্ম হল আজি অপেনিং হৈছে তো মেৰি ক্ৰিছমাছৰ বাবে তো সেইকাৰণে মানুহবোৰ পূৰা ফিল্ম চাবৰ বাবে পূৰা লোৱা ধোৱা কৰিছে পূৰা হাউচফুল একেবাৰে টিকেট ল'ম বুলি ভাবিছিলোঁ কিন্তু টিকেট পূৰা মানে বুকিং পূৰা ফুল হাউচফুল একেবাৰে তো সেইকাৰণে আজি মানে নাচাওঁ আৰু তো মানে চাবলৈ ইচ্ছা আছিলে কিন্তু হাউচফুল যে পূৰা টিকেট মানে পূৰা মানে বুকিং হৈ গ'ল তো সেইকাৰণে আৰু নাচাওঁ আৰু এইবিলাক সৰু বাচ্চাৰ কাৰণে পূৰা খেলনা পুতলা পূৰা লগতে আৰু আপোনাক এটা মানে বিশেষ এটা বস্তু দেখুৱাম মই তো এইটো এটা ফাউণ্টেন হাউচ হয় ফাউণ্টেন হাউচ মানে ঘৰৰ ভিতৰত সোমোৱাৰ লগে লগে এটা ভিতৰত মানে সোমোৱাৰ লগে লগে পূৰা মানে ভূতৰ যোনটো ফিলিংছ মানে ভূতৰ যোনটো মানে ফিলিংছ যদি আপোনালোকে ল'বলৈ মন কৰে ফাউণ্টেন হাউচত যাব আৰু ভূতৰ ফিলিং পূৰা আপোনালোকে ল'ব পাৰিব তো তাৰ মানে ফাংচন হৈ আছে চাওক আপোনালোকে মই একদম আপোনালোকক পূৰা মানে ওপৰৰ পৰা মই দেখুৱাইছোঁ মই গাইজ এতিয়া যাবলৈ ওলাইছোঁ আৰু যিহেতু বহুত এতিয়া ৰাতি হৈ গ'ল তো সেইকাৰণে এতিয়া নিজৰ ঘৰলৈ এতিয়া যাবলৈ ওলাইছোঁ এতিয়া তো আপোনালোকক সকলোৰে মই পুনৰবাৰ কৈছোঁ আপোনালোকক সকলোৰে মই মেৰি ক্ৰিছমাছৰ বহু শুভেচ্ছা যাচিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ গাইজ পুনৰ লগ পাম আৰু এটা নতুন এটা ব্লগ লৈ গুড নাইট বাই বাই